নমস্কাৰ। আজি আমাৰ কুকিং ক্লাছত 5গৰাকী সদস্য উপস্থিত আছে। আজি আমি ৰেচিপি লৈ আহিছোঁ তিল পিঠা বনাবলৈ। তিল পিঠা আমি কেনেকৈ বনাওঁ সেই কাৰণে শিকাবলৈ এই ৰেচিপি আনিছোঁ। মই বৰা চাউল 1 কেজি তিয়াই লৈ পেলাই 3 ঘণ্টা টাইম তিয়াইছোঁ। তিয়াই মই এই বৰা চাউলৰ পিঠাগুড়ি ৰেডি কৰি লৈছোঁ। বৰা চাউল 3 ঘণ্টা মই তিয়াইছোঁ আৰু 3 ঘণ্টাৰ পিছত মই এয়া বৰা চাউল টুকি পেলাই 1 ঘণ্টা সময় মই বৰা চাউল টুকি ৰাখি থৈছোঁ। 1 ঘণ্টাৰ পিছত মই বৰা চাউলখিনি গুড়ি কৰিছোঁ মিক্সিত মাৰি, আৰু খুব সুন্দৰ হৈছে, পানী খুব সুন্দৰকৈ খাইছে। আৰু এয়া মই বৰা চাউল 1 কেজি লৈছোঁ তিলপিঠাৰ কাৰণে। 500 গ্ৰাম মই গুড় লৈছোঁ। এয়া গুড় সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মোহাৰি ল'ম তিলৰ লগত। আৰু এয়া মই 250 গ্ৰাম তিল খুব সুন্দৰকৈ 1-1.5 ঘণ্টা তিয়াই থৈ হাতেৰেদি মোহাৰি খুব সুন্দৰকৈ ভাজি লৈছোঁ। এতিয়া মই মিক্সিত মাৰি তিল গুড়ি কৰি ল'ম। আৰু এইকেইটা বস্তু দি মই তিলপিঠা এতিয়া বনাম। কি ধৰণে কেনেকৈ বনাওঁ এতিয়া আপোনালোকক দেখুৱাম। খুব সুন্দৰকৈ তিলবোৰ এয়া গুড়ৰ লগত মিলাই লৈছোঁ। তিল মিক্সিত মাৰি গুড় সানি খুব সুন্দৰকৈ গুড়খিনি তিলৰ লগত মিলাই লৈছোঁ। আমি তিল পিঠা বনাম। আৰু এয়া মই আগতেও কৈছোঁ যে 3 ঘণ্টা টাইম বৰা চাউল 1 কেজি তিয়াই ৰাখি 1 ঘণ্টা সময় টুকি ৰাখিছোঁ। তাৰপিছত মই মিক্সিত মাৰি খুব সুন্দৰকৈ গুড়ি কৰি লৈছোঁ। এতিয়া আমি তিল পিঠা বনোৱা ষ্টাৰ্ট কৰিম। পহিলা আমি এনেকৈ হাতত জোখ লৈও বনাব পাৰোঁ। অতি কম জুইত বনাব লাগে। জুই খুব কমকৈ থ'ব লাগিব। তিলপিঠা বনাওঁতে জুই একদম বেছি কৰিব নালাগে। আমি এই ধৰণেও বনাব পাৰোঁ। এই ধৰণে বনালে খুব পাতল হয়, সুন্দৰ হয়, পিঠাটো পাতলা হ'ব। আৰু আগত যেনেকৈ হাতেদি বনাইছিলোঁ সেই ধৰণে বনালে আমি পিঠাটো অলপ ডাঠ হয়। চালনী দি বনালে খুব মিহিকৈ আমি পিঠাটো গোলকৈ নিব পাৰোঁ। আৰু হাতেদি বনালে পিঠাটো পূৰা মোটা হয়, এনেকৈ দিব পাৰোঁ। ইয়াত আমি সমান কৰি দিব পাৰোঁ। এই ধৰণে দুটা চাইড সমানে কাটি এনেকৈ দিব পাৰোঁ। কেইবা ধৰণতো মই বনাই দেখাইছোঁ, সৰুকৈ, দীঘলকৈ আৰু মিহিকৈ। এইবাৰ আৰু অকণমান লম্বাকৈ বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ আমি একেবাৰে লম্বা পিঠা বনাব পাৰোঁ। বিভিন্ন ধৰণত আমি বনাব পাৰোঁ। চুটিকৈও বনাব পাৰোঁ, মিহিকৈও বনাব পাৰোঁ, লম্বা কৰিও বনাব পাৰোঁ। এই ধৰণে আমি লম্বাকৈও বনাব পাৰোঁ। বৰা চাউলৰ পানী
যদি খুব ধুনীয়াকৈ বৰা চাউলে পানী খায় আৰু তেতিয়া যদি আমি টুকোঁ তেনেহ'লে আমাৰ পিঠাবোৰ আমি নিজৰ মনৰ ইচ্ছা অনুযায়ী চেপ দিব পাৰোঁ আৰু খুব সুন্দৰ হয়। সৰু ডাঙৰ মিহি মোটা আমি যেনেকৈ কৰিব বিচাৰোঁ তেনেকুৱাই হয়, কিন্তু পানী যদি নাখায় তেতিয়া আমাৰ বনাওঁতে বহুত কষ্ট হয়। 3 ঘণ্টা 10 মিনিট বা 15 মিনিট আমি বৰা চাউলত পানী খুৱাব লাগে। তাৰপিছত আমি বৰা চাউল টুকি 1 ঘণ্টা সময় ৰাখি থ'ব লাগিব আৰু ইয়াৰ পাছত আমি মিক্সিত গুড়ি কৰিব লাগিব। আৰু গুড়ি কৰোঁতে আমি যিখন চালনী ইউজ কৰিম চালনীখন খুব মিহি ফুটা থকা হ'ব লাগে। এই ধৰণে আমি লম্বা কৰিও তিলপিঠা বনাব পাৰোঁ আৰু মিহিও বনাব পাৰোঁ, ঠিক নৰ্মেল জোখৰো বনাব পাৰোঁ, চব ধৰণে পাৰোঁ। এয়া আজি আমি তিলপিঠা বনাম বুলি যি তিলপিঠাৰ ৰেচিপি লৈছিলোঁ, তিলপিঠা বনালোঁ। এয়া হাতেৰে বনোৱা তিলপিঠা, হাতেৰে আমি পিঠাগুড়ি এনেকৈ নিজে ধুই পেলাই বনাইছোঁ। এয়া বেয়া হৈছে, চেপবোৰ ইমান সমান নহয়। এয়া আমি চালনীৰে দি দিছোঁ। চালনীৰ সৈতে দিলে খুব ধুনীয়া সুন্দৰ হয় আৰু মিহি হয় স্কিনটো। এইবোৰ চালনী দি দিয়া, চালনী দি দিয়া খুব মিহি কৰিব পাৰি। এইবোৰ আমি অতি সৰু সৰুকৈ মিহিকৈ কৰিছোঁ আৰু এইবোৰ তাতকৈ অকণমান জোখৰ মিহিকৈ কিন্তু লম্বাকৈ। এইবোৰ একেবাৰে বেছি দীঘলকৈ কৰিছোঁ আৰু এইবোৰ হাতেৰেদি আমি পিঠাগুড়ি দি নিজে মিলাই পেলাই যিবোৰ বনাইছিলোঁ এয়া হৈছে। এই ধৰণে আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ আৰু আজিলৈ ইয়াকে শিকালোঁ। আশা কৰোঁ সকলোৱে উপকৃত হ'ব ভিডিঅ'টোৰ পৰা। আজিলৈ আহোঁ, অহা কাইলৈ আকৌ নতুন ৰেচিপিৰ সৈতে লগ হ'ম। নমস্কাৰ।